ছোৱালী এজনীয়ে তাইৰ বয়ফ্ৰেণ্ডৰ ষ্টেটাছ মোক স্ক্ৰীনশ্বট মাৰি দিছে। তাত লিখা আছে, মিছা সপোন দেখিলো, আল্লাহৰ ওচৰত দোৱা কৰিলো তুমি সুখী হোৱা। আমাৰ ব্ৰেকআপত আমাৰ দুজনৰ কোনো দুখ নাই। ফেমিলি মানুহৰ কাৰণে মই নিজে দুখী হৈ তোমাক এৰিব বাধ্য হৈছো। তোমাক সদায় মিছ কৰিম। তোমাৰ সুখৰ বাবে তোমাক এৰিলো। তুমি সুখী হোৱা তাকে বিচাৰো। যদি তুমি তাইৰ সুখটোৱে বিচাৰা, তুমি কিয় আঁতৰি গলা তাইৰ পৰা? যদি তুমি তাইৰ সুখটোৱে বিচাৰা, তেতিয়া তাইক আশা দি সপোন দেখুৱাই কিয় নিৰাশা কৰিলা? কিয় সপোন ভাঙিলা? তাইৰ সুখটোতো তোমাৰ লগত আছিল। তাইক সুখৰ পৰা আঁতৰাই আনি দুখত পেলোৱা যেন তুমিয়ে কোৱা আল্লাহৰ ওচৰত দোৱা কৰো তুমি সদায় সুখী হোৱা। এইবোৰ জানো মাইণ্ডছেটৰ এটা গেম নহয়? শুনা, ভালপোৱা সেইজনক নকয় যিজনে পৰিয়ালৰ কথা শুনি, ঘৰৰ কথা শুনি আপোনজনক এৰি থৈ যায়। ভালপোৱা সেইজন যিজনে সকলো পৰিস্থিতিতেই আপোনজনৰ লগত থাকে, তেওঁক দিয়া প্ৰতিশ্ৰুতি ৰাখে, তেওঁক দেখুওৱা সপোন পুৰা কৰে। সকলোকে মই এটাই কথা কওঁ, যদি ৰাখিব নোৱাৰা প্ৰতিশ্ৰুতি নিদিবা, যদি পুৰাব নোৱাৰা সপোন নেদেখাবা, আৰু যদি ঘৰত মনাব নোৱাৰা, বিয়া পাতিব নোৱাৰা, তেতিয়াহ'লে কাকো ভাল নাপাবা।